ডিচেম্বৰ 2024 যিসকলে চিটেট দিছিল আৰু পাছ কৰিছে তেওঁলোকৰ কাৰণে এখন গুড নিউজ হয়। তেওঁলোকৰ চাৰ্টিফিকেট আৰু কি আছে মাৰ্কশ্বিটটো কি আছে ডাউনলোড কৰিবলৈ আজি দিয়া হৈছে। তো আপোনালোকে কি কৰিব পাৰিব, তাত গৈ পেলাই চিটেটত ৱেবছাইটত গৈ পেলাই আপোনালোকে চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটটো ডাউনলোড কৰি ল'ব পাৰিব। আৰু আগন্তুক যি কি আছে 4,500 ভেকেঞ্চি আহিছে, তাতো তেওঁলোকে কি কৰিব অতি সুকলমে এপ্লাই কৰিব পাৰিব। আশা থাকিল যে আপোনালোকৰ এইটো ভিডিঅ'ৰ জৰিয়তে ইনফৰমেশ্যন পাব। তো যদি আপোনালোকে গোটেইখিনি তথ্য জানিব বিচাৰে কেনেকৈ কি কৰিব, তো গোটেইখিনি ভিডিঅ' চাবলৈ ট্ৰাই কৰিব। পৰাপক্ষত আপোনালোকে ডিজি লকাৰ এপটোত গৈ পেলাই কি কৰিব, ডিজি লকাৰ যোনটো ৱেবছাইট আছে তাতে যাব। তাতে গৈ পেলাই আপোনালোকে কি কৰিব, সহজে কি কৰিব ডাউনলোড কৰিব পাৰে, কোনো ধৰণৰ অসুবিধা নহয়। তো মোৰো প্ৰথমত তেনেধৰণৰ অসুবিধা হৈ আছিলে, তাৰপিছত মই ক্ৰম ব্ৰাউজাৰত সেইখিনি ডাউনলোড কৰিবলৈ ট্ৰাই কৰিছিলোঁ। এতিয়া চাওক কি কৰিব লাগিব, তাত গৈ পেলাই আপোনালোকে ডিজি লকাৰ লিখি ল'ব। লিখাৰ লগে লগে আহি যাব ৱেবছাইটত, এখন ৱেবছাইট দেখা পাব। যদি কোনোবাই আগতে এই এপছটোৰ জৰিয়তে আপোনালোকে চাইন ইন কৰি থৈছে, সেইখিনি পাছৱৰ্ড বা তেনেকৈ কৰিব পাৰিব, অ'পেন কৰিব পাৰিব। নহ'লে নতুনকৈ হ'লে আধাৰ কাৰ্ড লৈ পেলাই সেইখিনি আপোনালোকে কি কৰিব, নিজৰ মোবাইলত হেৰি কৰি ল'ব, অ'পেন কৰি ল'ব। এইখিনি দেখা পাইছে, এইখিনি আপোনালোকে কৰিব, এইখিনি চাইন ইন কৰি ল'ব। চাইন ইন কৰি লোৱাৰ পিছত আপোনালোকে তলত স্ক্ৰল কৰিব, যিহেতু মই ইয়াত চাইন ইন কৰা নাই আৰু তলত স্ক্ৰল কৰিব, কি কৰিব লাগিব, কিমানলৈকে কৰিব লাগিব, কি কৰিব লাগিব, সেইখিনি গোটেইখিনি এই ভিডিঅ'ত আপোনালোকে দেখাই দিম। ঠিক আছে, মোৰ কেটেগৰীত যাব, অলপ ধৈৰ্য ধৰিব, আহিব দিব। তাৰপিছত চাব এখন চাৰ্চ মানে ডকুমেণ্টত আহিছে না, তাত গৈ পেলাই আপোনালোকে লিখিব লাগিব চেণ্ট্ৰেল বৰ্ড বুলি লিখিব লাগিব। বৰ্ড লিখিব, লিখাৰ পিছত আপোনালোকে কিবা চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে আপোনালোকে চাব যে চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আহিব, তাতে আপোনালোকে ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে দেখা পাব, তলত স্ক্ৰল কৰিলেই আপোনালোকে দেখা পাব যে ক্লাছ 9, 10 এইবিলাক দেখা পাব। আপোনালোকে চিধা একদম তলৰ ফালে গুচি যাব, স্ক্ৰল কৰি থাকিব আৰু ইয়াতে দেখা পাব, একদম তলৰ পিনে দেখা পাব অপশ্যন দিয়া আছে, টিচাৰ এলিজিবিলিটি টেষ্ট মাৰ্কশ্বিট আৰু টিচাৰ এলিজিবিলিটি টেষ্ট কি আছে চাৰ্টিফিকেট। এই দুইখনে কি কৰিব পাৰিব, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু কি কৰিব, পিছত তাত অপশ্যন দিয়া থাকিব প্ৰিণ্ট আউট। এতিয়া কি লাগিব, এইখিনি মই দেখাই দি আছোঁ কি লাগিব। আপোনালোকে যাব, তাত কি থাকিব, আপোনালোকৰ নিজৰ নাম লিখা থাকিব, ঠিক আছে, নেম ওপৰত লিখা থাকিব। নেক্সট অপশ্যনটোত থাকিব যে কোনটো টাইমত আপোনালোকে চিটেট দিছিলে, চিটেট কেতিয়া দিছিলে। যিহেতু কি আছে এতিয়া লাষ্ট দিছিলে ডিচেম্বৰত হৈছিলে, ডিচেম্বৰৰ সেইটো হেৰি কৰিব কি আছে 2024, এইটো অপশ্যন চাই পেলাই কি কৰিব, আপোনালোকে ক্লিক কৰি ল'ব। ঠিক আছে, ইয়াৰ পিছত আপোনালোকে কি কৰিব, নেক্সট অপশ্যন থাকিব, চাব ইয়াতে কি আছে ৰোল নংটো আপোনালোকে যি আছে এইখিনি কি কৰিব, ৰোল নংটো কি হ'ব দি দিব, দি পেলাই ইয়াতে ছাবমিট কৰিব। ছাবমিট কৰাৰ লগে লগে কি কৰিব পাৰিব, এইখিনি ডাউনলোড অপশ্যন থাকিব, এই ডাউনলোড অপশ্যন গৈ পেলাই ডাউনলোড কৰি ল'ব পাৰিব। তো আজিলৈকে ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পাইছে, ইনফৰ্মেটিভ হয় বুলি ভাবিছে, তেনেহ'লে লাইক, ছাবস্ক্ৰাইব এণ্ড বেল আইকনটো প্ৰেছ কৰি থাকিব। আৰু লগতে চিটেটৰ ক্লাছ যদি প্ৰয়োজনীয়তা থাকে তেনেহ'লে আপোনালোকে এইটো চেনেলত থাকিব পাৰে, মানে এজ এ ছাবস্ক্ৰাইবাৰ হিচাপে থাকিব পাৰে, কাৰণ অতি কম সময়ৰ ভিতৰত আমি ক্লাছবোৰ আনি আছোঁ।